নমস্কাৰ, মোৰ নাম ৰাকেশ ৰামচিয়াৰী। এই সময়ত মই বড়োলেণ্ড বুবলি দৰ্শকসকলকো স্বাগতম জনালোঁ। আজি মই এজন বিশেষ ব্যক্তিৰ লগত কথা পাতিম। মোৰ লগত আছে 20 নং মথংগুৰি সমষ্টিৰ UPPL প্ৰাৰ্থীৰ এজন যুৱ নেতা শ্ৰীযুত শাহজাহান আহমেদ ডাঙৰীয়া। তেখেতৰ লগত মই অলপ আলোচনা কৰিম আৰু তেখেতৰ পৰা মই জানিবলৈ চেষ্টা কৰিম ৰাজনীতিকৰ বিষয়, এই অঞ্চলৰ বিষয়ে কথা পাতিম। এই সময়ত আপোনাক আমাৰ চেনেলৰ তৰফৰ পৰা আৰু ৰাইজৰ হৈ আপোনাক স্বাগতম জনালোঁ। ধন্যবাদ। আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যে আপুনি UPPL দলত এজন যুৱ নেতা, এই হিচাপত আপুনি কিহৰ কাৰণে ৰাজনীতিলৈ আহিলে আৰু আপোনাৰ উদ্দেশ্য কি? ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই কঠোৰ সময়তো, লকডাউনৰ এই সময়ছোৱাতো আপোনালোকে অশেষ কষ্ট কৰি ৰাইজৰ লগত সদায় ৰাইজৰ সুখ দুখত থিয় হৈ থাকি সংবাদ সেৱা পৰিৱেশন কৰি থকাৰ কাৰণে আৰু এই চেগতে মই সকলোকে প্ৰশাসনৰ নিয়ম মানি চলি COVID-19ৰ পৰা নিজক তথা দেশক ৰক্ষা কৰাৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ। আপোনালোকে জানে যে মই বিগত সময়ত আচলতে ছাত্ৰ সংগঠনৰ লগত জড়িত হৈ আছিলোঁ। তাৰ পৰৱৰ্তী সময়ত মানৱ অধিকাৰ কৰ্মী হিচাপেও কিছুদিন কাম কৰিছিলোঁ আৰু সেই সময়ছোৱাত কেতিয়াও এনেকুৱা মনত ভাৱ অহা নাছিলে যে মই প্ৰত্যক্ষভাৱে ৰাজনীতিত আহিম বা ইলেকশ্যন খেলিব লাগিব, ভোট খুজিব লাগিব, তেনেকুৱা ধৰণৰ কেতিয়াও ভবা নাছিলোঁ আৰু তেনেকৈ প্ৰিপেৰেশ্যনো লোৱা নাছিলোঁ। সঁচা কথা ক'বলৈ গ'লে BTC অঞ্চলৰ বা প্ৰস্তাৱিত BTR অঞ্চলত মানে যি চুক্তি হ'ল 2020 চনৰ 27 জানুৱাৰী তাৰিখে যি চুক্তি হ'ল ভাৰত চৰকাৰৰ লগত, এই চুক্তিয়ে আমাৰ বহু কথা নতুনকৈ চিন্তা কৰাৰ কাৰণে সুবিধা দিলে। আগত যেনেকৈ পৰিৱেশ পৰিস্থিতি যেনেকুৱা আছিলে, এতিয়া পৰিৱেশ পৰিস্থিতি সলনি হ'ল। আমি লক্ষ্য কৰিছোঁ যে বিগত সময়ত আমাৰ সমগ্ৰ BTC অঞ্চলৰ যেনেদৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিমানখিনি টকা আবণ্টন দিছিলে বা ৰাজ্য চৰকাৰে যিমানখিনি টকা আবণ্টন কৰিছিলে, সেই ৰাজহুৱা টকাখিনি সঠিকভাৱে ব্যৱহাৰ হোৱা নাছিল। সঠিকভাৱে ৰাইজৰ উন্নতিৰ কাৰণে সেইখিনি ব্যৱহাৰ হোৱা নাছিল। যাৰ কাৰণে এই BTR চুক্তি হোৱাৰ পিছতে আমি এটা আশা কৰিছিলোঁ যে পৰিৱৰ্তনকামী এটা নিশ্চিতভাৱে ঢৌ এটা আহিব, নতুন নেতৃত্ব আগবাঢ়ি আহিব। আমি আশা কৰাৰ ধৰণেই আমি দেখা পালোঁ যে ছাত্ৰ নেতা, বলিষ্ঠ নেতা, আমাৰ দলৰ মাননীয় সভাপতি প্ৰমোদ বড়ো মহোদয়ে UPPLৰ দায়িত্ব ল'লে আৰু সেই দায়িত্ব লোৱাৰ পিছতেই ৰাইজৰ মাজতে এটা ঢৌ উঠিছে যে এইবাৰ সঁচাকৈ পৰিৱৰ্তন হ'ব। আৰু যুৱ নেতা প্ৰমোদ বড়ো ছাৰৰ বলিষ্ঠ নেতৃত্ব, যিহেতু বিগত সময়ত বড়ো জনগোষ্ঠীয়ে এক বৃহৎ গণতান্ত্ৰিক আন্দোলন কৰিছিলে, গতিকে তেখেতৰ গোটেই কথা বতৰাখিনি তেখেতে ভালকৈ জানে, ৰাইজৰ সমস্যাখিনি ভালকৈ তেখেতে বুজি পায়। তেখেতৰ প্ৰতি আমাৰ গভীৰ আস্থা আৰু বিশ্বাস, শ্ৰদ্ধা আছে। তাৰ সমান্তৰালকৈ আমাৰ যিসকল বুদ্ধিজীৱী, যিসকল সমাজ সচেতক, যিসকল সংগঠনৰ প্ৰাক্তন কৰ্মকৰ্তাই হওক বা বৰ্তমানৰ কৰ্মকৰ্তা, সকলোৰে পৰা মতামত গ্ৰহণ কৰা হৈছে। সকলোৱে এটাই মতামত জনাইছে যে আমি এতিয়া দায়িত্ব লোৱাৰ সময়। আমি যদি এই সময়ত দায়িত্ব নলওঁ, তেতিয়াহ'লে ভ্ৰষ্টাচাৰী যিসকল লোক, যিসকল 2 নম্বৰী মানুহ, সেই 2 নম্বৰী মানুহসকলেই ক্ষমতাৰ বাঘজৰীডাল সদায় হাতত ৰাখি পেলাই ৰাইজক লুণ্ঠন কৰি, শোষণ কৰি পেলাই তেওঁলোকে সমাজখনক কুঁৱা কৰি পেলাইছে। মানে এক প্ৰকাৰ সমাজখনক নিৰ্জীৱ কৰি ৰখাৰ কাৰণে তেওঁলোকে এটা চেষ্টা অব্যাহত হয়তো ৰাখিছে বা লুণ্ঠন কৰি সম্পত্তিৰ পাহাৰ গঢ়াৰ কাৰণে মেক্সিমাম 5% বা 10% মানুহে সম্পত্তিৰ পাহাৰ গঢ়ি আছে। গতিকে এই সম্পত্তিৰ পাহাৰ যে গঢ়ি আছে, এইবিলাকৰ অৱসান ঘটাই পেলাই প্ৰকৃততে ৰাইজৰ স্বাৰ্থত বাই দ্য পিপুল, ফৰ দ্য পিপুল, অফ দ্য পিপুল যিষাৰ কথা আছে যে ৰাইজৰ দ্বাৰা ৰাইজৰ কাম হ'ব লাগিব। গতিকে ৰাইজৰ কাম কৰাৰ কাৰণে আমি আচলতে ওলাই আহিছোঁ আৰু তাৰ কাৰণে মূলতঃ ৰাজনীতিত যোগদান কৰাৰ মূল কথা আচলতে। এটা জানিবলৈ চেষ্টা কৰিম, বহু BTC এৰিয়াৰ বিভিন্ন ৰাজনৈতিক দল আছে, কিন্তু আপুনি UPPLত যোগদান কিয় কৰিলে? মই কথাটো ইতিমধ্যে কিছু পৰিমাণ উল্লেখ কৰিছোঁৱে যে আপোনালোকে চাওক,
যে BTCত যেতিয়া BTC একৰ্ড হ'ল 2003 চনত তেতিয়াৰ পৰা 136 নায়কৰ দৰে শাসনৰ বাগজৰীডাল হাতত ৰাখিছিল হাগ্ৰামা মহিলাই ডাঙৰীয়াই আৰু সেই সময়ত এই অঞ্চলত যোনেই ৰাজ্যত চৰকাৰ কৰিছে তাৰ লগতেই মিত্ৰতা থাকিছে গতিকে তেওঁ কেতিয়া বিৰোধীৰ আসনত বহা নাই গতিকে সদায় ৰজাৰ দৰেই আচৰণ কৰি পেলাই কাম কৰি গৈছে যদিও প্ৰকৃততে কিন্তু ৰাইজৰ কোনো ডেভেলপমেণ্ট কৰিব পৰা নাই BTCত মূলতঃ যদি ষ্ট্ৰং দল বুলি কয় তেতিয়াহ'লে BPF আৰু UPPLৰ বাহিৰে ষ্ট্ৰং দল বুলি BTC কেন্দ্ৰিক নাই এতিয়া নতুন দল কিছুমান এতিয়া হৈ আছে বা হ'ব সেইবিলাক পিছৰ কথা বা BJP এতিয়ালৈকে আমাৰ BTC অঞ্চলত তেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই কংগ্ৰেছৰ ভেটি BTC অঞ্চলত তেনেকৈ নাই AIDFৰ ভেটিও তেনেকৈ নাই আৰু আমি সেইখিনিও বাদ দিছোঁ যেনিবা তেওঁলোকৰ ভেটি থাকিলেও মই UPPLত যোগদান কৰিলোহেঁতেন কিয় কাৰণ সমন্বয়ৰ কাৰণে ভাতৃত্ববোধৰ কাৰণে উন্নয়নৰ কাৰণে যিসকল মানুহে ইমান দিনে সংগ্ৰাম কৰিছে সেই সংগ্ৰামী হত্যাৰ লগত মই থাকি ভাল পাওঁ কাৰণ মই নিজেও এজন সংগ্ৰামী মানুহ মই দীঘলীয়া সময় আন্দোলন কৰিছোঁ গতিকে তেনেকৈ এটা মেণ্টেল কানেকশ্যন এটা আছে মানসিকভাৱে মই মানসিকভাৱে প্ৰস্তুত চেণ্টিমেণ্ট যিটো মানসিকভাৱে মই প্ৰস্তুত এইকাৰণে যে প্ৰমোদ বড়ো ছাৰে যেনেকৈ এপছুত থাকি পেলাই বলিষ্ঠভাৱে নেতৃত্ব দিছে গতিকে তেখেতৰ নেতৃত্বত আমি আগৰ পৰাই তেখেতক আমি সন্মান জনাওঁ যে তেখেতে শক্তিশালী স্থিতি লৈ পেলাই কোনো জনগোষ্ঠীক দূৰত নাৰাখি সকলোকে আঁকোৱালি লৈ একত্ৰিতভাৱে এই অঞ্চলৰ উন্নতিৰ কথা চিন্তা কৰা একমাত্ৰ ব্যক্তি হৈছে প্ৰমোদ মানে UPPLৰ সভাপতি প্ৰমোদ বড়ো ছাৰ গতিকে তেখেতৰ নেতৃত্বত আহিবলৈ পাই মই যথেষ্ট সুখী আৰু সৌভাগ্যৱান বুলি মই নিজকে ভাবোঁ এতিয়া আপোনাৰ মথংগুৰি সমষ্টিত আপুনি কাৰ লগত কণ্টেষ্ট হ'ব বুলি ভাবে এতিয়া একেষাৰে ক'বলৈ গ'লে তেনেকৈ ডাইৰেক্ট কণ্টেষ্ট নহ'ব কিন্তু ছেকেণ্ড পজিশ্যনত যি থাকিব আমাৰ লগত 4-5 হাজাৰ ভোটৰ ব্যৱধান ছেকেণ্ড পজিশ্যনত থাকিব আৰু খুব সম্ভৱতঃ ত্ৰিকোণীয়া যুঁজ হ'ব পাৰে এইখিনি সময়ত আপোনালোকে গম পাব এতিয়া BPFৰ পৰা এলাগি হৈ পেলাই BJPৰ টিকট লোৱা নেতা তেওঁৰ নাম বহুতেই চৰ্চাত আনিছে গৌতম দাস কিন্তু তেওঁ আচলতে ছেকেণ্ড পজিশ্যনত থাকিব নোৱাৰে ছেকেণ্ড পজিশ্যনত বেলেগ কোনোবাহে থাকিব যেন মোৰ ধাৰণা হৈ আছে আৰু BPFেও ছেকেণ্ড থাৰ্ড ফ'ৰ্থতো নাথাকে 5-6-7 নম্বৰত হয়তো থাকিব তেনেকুৱা ফিডবেক পাই আছোঁ কিন্তু এতিয়া এই কথাবিলাক কোৱাটো ঠিক নহয় এইকাৰণে কাৰণ নিৰ্বাচন কেতিয়া হ'ব সেই তাৰিখ এতিয়ালৈকে ঠিক নহয় সময়ত বুজি পোৱা যাব কিন্তু মই ষ্ট্ৰংলি এইটো কথা ক'ব পাৰোঁ যে UPPLৰ যথেষ্ট পজিটিভ আমাৰ ৱেব চলি আছে আৰু আমি আমাৰ লগত যাৰ কণ্টেষ্ট হ'ব 5-6 হাজাৰৰ ব্যৱধানত আমি আগবাঢ়ি থাকিম এই সময়ত মই সুধিবলৈ বিচাৰিছোঁ যে আপুনি কিমান আশাবাদী আপুনি জিকিব মই 100% আশাবাদী ইয়াত কোনো সন্দেহ নাই কিয় সন্দেহ নাই কাৰণ ভোট পেটাৰ্ণ মই ভালদৰে জানো ভোটাৰ লিষ্টৰ প্ৰতিটো পৃষ্ঠা মই নিজে উল্টাই চাইছোঁ আৰু খালি কাগজ নহয় মই গাঁৱত সোমাই গৈ মানুহৰ লগত কথা পাতি বুজি পাইছোঁ ফোনৰ জৰিয়তেও বুজি পাই আছোঁ বা যিখিনি বিশেষকৈ যুৱ যিসকল ভোটাৰ আছে নতুন ভোটাৰ যিসকল আছে যুৱ ভোটাৰসকল যথেষ্ট উৎসাহী আমাৰ দৰে যুৱ আচলতে ভাই হিচাপে মোক পাইছে মোক কোনেও ছাৰ বুলি ক'ব নালাগে শাহজাহান ভাই বুলি মাতিব পাৰে এইটো এটা সহজ আৰু আপোনালোকে জানে যে নেতাৰ ঘৰত যোৱাৰ কাৰণে দীঘলীয়া মানে গেট সেইবিলাক পাৰ হৈ ষ্টেপ বাই ষ্টেপ তাৰপিছতহে এজন MCLৰ লগত কথা পাতিব পাৰে কিন্তু সেইটো নহয় মোৰ নম্বৰ সকলোৱে ডাইল কৰিব পাৰে 7002504027 ডাইল কৰিলেই মোক পাই যায় গতিকে মই এজন ৰাজহুৱা যুৱক হিচাপে ব্যক্তি হিচাপে মোক আদৰি লৈছে সেইকাৰণে মই 100% মই নিশ্চিত যে ডেফিনেটলি ৰাইজে আমাক এবাৰ কৃপা কৰিব আৰু আমাক জাগাত পঠাব আপুনি জিকি গ'লে আপোনাৰ সমষ্টিৰ কাৰণে কি উন্নয়নৰ কাম কৰিব আমাৰ আপুনি যুৱ এটা নেতা এই হিচাপত যুৱকৰ কাৰণে কিবা বিশেষ থাকে প্ৰথম কথাটো মই এইটোৱে ক'ব বিচাৰিম যে আমি ইমান দিন আন্দোলন কৰিছিলোঁ যিবিলাক সমস্যা সমাধানৰ কাৰণে আমি আন্দোলন কৰিছিলোঁ সেই সমস্যাখিনি কিন্তু সমাধান হোৱা নাই
গতিকে প্ৰথম কাম হ'ব আমি যিমানবোৰ বিষয় লৈ আমি আন্দোলন কৰিছোঁ সেই প্ৰতিটো বিষয় আমি গুৰুত্ব সহকাৰে লৈ সেই সমস্যাখিনি প্ৰথম সমাধান কৰা। এতিয়া কি বিষয় লৈ আন্দোলন কৰিছিলোঁ ৰাইজে ইতিমধ্যে গম পায়। আমি বেকীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে, বেকীৰ গৰাখহনীয়া ক্ষতিগ্ৰস্ত লোকসকলক পুনঃসংস্থাপন কৰাৰ কাৰণে, যিসকল ভূমিহীন লোক আছে তেওঁলোকক ভূমি প্ৰদান কৰা, যিসকল মাটিৰ পাট্টা নাই মাটিৰ পাট্টা প্ৰদান কৰা, MG এনৰেগাৰ জৰিয়তে জব কাৰ্ড হোল্ডাৰসকলে 100 দিনৰ কাম পোৱা, IOI ঘৰ যিসকলৰ নামত ID আছে তেওঁলোকে ঘোষ নিদিয়াকৈ ঘৰ লাভ কৰা, আমাৰ যিসকল নিবনুৱা যুৱক যুৱতী শিক্ষিত যুৱক যুৱতী আছে তেওঁলোকৰ কৰ্মসংস্থাপন দিয়া, তেওঁলোকৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি পেলাই বিশেষভাৱে তেওঁলোকক স্বাৱলম্বী কৰা, আমাৰ বিভিন্ন কৃষি লোনবিলাক প্ৰদান কৰা, কৃষকসকলৰ কাৰণে বিভিন্ন কীটনাশক বা বিভিন্ন ৰাসায়নিক সাৰ এভেইলেবল কৰা, কোল্ড ষ্ট'ৰেজ স্থাপন কৰা, জলসিঞ্চনৰ জৰিয়তে আমি খেতি বাতিৰ কাৰণে বিশেষ ব্যৱস্থা কৰা, বিশুদ্ধ খোৱা পানী যোগান ধৰা, আমাৰ ঠিকা ঠুকুলি পাৰ্মিট লাইচেন্সৰ ক্ষেত্ৰত দুৰ্নীতিমুক্তভাৱে এই কামখিনি কৰা, আৰু সকলো কথাৰ মূল কথা হৈছে গুড গভাৰ্নেন্স বা শুদ্ধভাৱে আমি কামখিনি চলাই লৈ যাব বিচাৰোঁ। লগতে শিক্ষাৰ ক্ষেত্ৰত আমি গুৰুত্ব আৰোপ কৰিছোঁ, কাৰণ যিসকল ছাত্ৰ ছাত্ৰী আপোনালোকে এতিয়া গম পায় যে বহিৰাজ্যত গৈ পেলাই লিখা পঢ়া কৰিব লগা হৈ আছে, তেওঁলোকে যাতে বহিৰাজ্যত গৈ পেলাই শিক্ষা গ্ৰহণ কৰিব নালাগে, আমি ইউনিভাৰ্চিটি স্থাপন কৰিম আৰু অধিক আমাৰ সমষ্টিত এটা পলিটেকনিক কলেজ এটা হ'ব। গতিকে আমাৰ বিভিন্ন অঞ্চলত আমি স্বাস্থ্য ক্ষেত্ৰত আমি উন্নতি কৰিব লাগিব, আমি মডেল হস্পিটেল আমি স্থাপন কৰিব লাগিব, আমি কলেজ স্থাপন কৰিব লাগিব, আমাৰ ষ্টেডিয়াম লাগিব। গতিকে এনেকুৱা ধৰণৰ আমাৰ বহুত আছে, আমাৰ লোকেল ইস্তাহাৰ আছে, আমি সময়ত ইস্তাহাৰ প্ৰকাশ কৰিম। আপোনালোকে নিশ্চিতভাৱে চাব পাৰিব যে চেণ্ট্ৰেলি যিখিনি কাম আছে, BTR একৰ্ডত যিখিনি কথা আছে, তাৰ উপৰিও লোকেল কিছু সমস্যা লৈ আমি বিশেষভাৱে আমি পদক্ষেপ গ্ৰহণ কৰিম। আৰু এই ক্ষেত্ৰত মই যদি নাম উল্লেখ কৰিব লাগে, আমি দুটা বস্তু নাম উল্লেখ কৰিবই লাগিব, যে এইটো হৈছে যে বেকীৰ ওপৰত যিটো ব্ৰিজ, আটাইতকৈ প্ৰয়োজনীয় বস্তু হৈছে বেকীৰ এই অঞ্চলৰ সমগ্ৰ অঞ্চলৰ কাৰণে, কাৰণ আমি অৰ্থনৈতিকভাৱে এটা অঞ্চল এন্ধাৰত আছে বেকীৰ ব্ৰিজটো নথকাৰ কাৰণে। গতিকে ব্ৰিজটো আমাক লাগিব, কলেজ লাগিব, হস্পিটেল লাগিব, ক্ৰীড়া ক্ষেত্ৰ আমি প্ৰাধান্য দিব লাগিব। গতিকে এনেকুৱা ধৰণৰ আমাৰ কিছু প্লেন প্ৰগ্ৰাম আছে, সেইখিনি লৈ নিশ্চিতভাৱে আমি ৰাইজৰ ওচৰত যাম। লগতে এটা কথা মন কৰিব যে নাগৰিকত্বৰ নামত বহু বৈধ ভাৰতীয় নাগৰিক হাৰাশাস্তিৰ সন্মুখীন হয়, সেই কথাখিনি আমি আন্তৰিকতাৰে সমাধান কৰিম, বিশ্বাসৰ মাজেৰে আমি সমাধান কৰিম, অবিশ্বাসেৰে নহয়। যিসকল বৈধ ভাৰতীয় নাগৰিক, যিসকলৰ বৈধ নথিপত্ৰ আছে, সেইখিনিক অতি সোনকালে তেওঁলোকৰ সমস্যা সমাধান কৰি প্ৰতিগৰাকী বৈধ ভাৰতীয় নাগৰিকে যাতে সন্মান সহকাৰে সাংবিধানিক অধিকাৰখিনি লাভ কৰে, সেইখিনিৰ কাৰণে আমাৰ চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। যদি ৰাইজে চৰকাৰ গঠন কৰে, ডেফিনেটলি আমাৰ চৰকাৰে এইখিনি কাম কৰিব। UPPL আৰু BPF বৰ্তমান এই দুটাৰ মাজত যুঁজ আছে, তাৰ মাজত UPPL যে চৰকাৰ গঠন কৰিব, তাৰ কিমান আশাবাদী আপুনি? প্ৰথমে যেতিয়া BTC একৰ্ড হ'ল, তাৰপিছতে আপোনালোকৰ যদি মনত আছে যে 37 আৰু দুটা পাছত গৈ পেলাই 39 চিট BPFৰ দখলত আছিল, তাৰপিছত 29 চিটত নামি গ'ল, তাৰপিছত 19 চিটত নামি গ'ল যোৱাবাৰ, আৰু দুটা বেলেগৰ পৰা লৈ পেলাই তেওঁলোকে চৰকাৰ গঠন কৰিছিলে। গতিকে আল্টিমেটলি প্ৰত্যেকবাৰ 10টাকৈ চিট তেওঁলোকৰ কমি আহি আছে। গতিকে এইবাৰ যদি আৰু 10টা কমি যায় 9টা চিট পাব, তেনেকুৱা যদি আমি তেনেকৈ যদি কওঁ। কিন্তু প্ৰকৃততে আমি এই কথাটো লক্ষ্য কৰিছোঁ যে এইবাৰ BPFে 9টা চিট পোৱাটো কঠিন হ'ব পাৰে সমগ্ৰ BTCতে। কিয়? কাৰণটো হৈছে যিসকল পৰিৱৰ্তনকামী লোক, তেওঁলোকে ইতিমধ্যেই সিদ্ধান্ত গ্ৰহণ কৰিছে যে ভ্ৰষ্টাচাৰ দুৰ্নীতিমুক্ত গুড গভাৰ্নেন্স গঠন কৰাৰ কাৰণে এগৰাকী প্ৰগতিশীল যিয়ে ভালকৈ জানে, জনা মানুহ এজনক দায়িত্ব দিয়াৰ কাৰণে সকলোৱে চিন্তা কৰি আছে। ইমান দিন সংগ্ৰাম কৰিলে, আৰু এই কথাটো অপ্ৰিয় হ'লেও ক'ব লাগিব যে যিসকলে সহস্ৰ সংগ্ৰাম কৰিছিলে, সহস্ৰ সংগ্ৰামীসকলে এতিয়া 100% সহস্ৰ সংগ্ৰামী মূল সুঁতিত ঘূৰি আহিছে। গতিকে তেওঁলোকেও বিচাৰিছে যে আমাৰ অঞ্চলৰ উন্নতি হওক। গতিকে তেওঁলোকৰ নিশ্চয় এটা উদ্দেশ্য আছিলে। গতিকে পথ যিয়েই নহওক কিয়, হিংসাৰ পথ আছিলে, কিন্তু সেইটোৰ পৰা এতিয়া অহিংসাৰ পথলৈ আমি সকলোৱে আহিছোঁ। মহাত্মা গান্ধী আমাৰ জাতিৰ পিতা, তেখেতৰ আদৰ্শৰে আমি আগবাঢ়ি আহি চুক্তি কৰি শান্তি চুক্তিৰ জৰিয়তে আমি আগবাঢ়ি গৈ আছোঁ। গতিকে
এই শান্তি চুক্তি কৰাত যিসকলে মূল ভূমিকা ল'লে তেওঁলোকে এতিয়া ক্ষমতা ল'ব বিচাৰিছে গতিকে ৰাইজে তেওঁলোককে ক্ষমতা দিব বিচাৰিছে আল্টিমেটলি BPF এইবাৰ 9টা আসন যে পাব মোৰ সন্দেহ তাতকৈ কম পাব লাষ্টত এটা কথা মই জানিবলৈ চেষ্টা কৰিম UPPL যদি চৰকাৰ গঠন কৰে এডুকেশ্যনৰ ছেক্টৰৰ কিবা স্পেচিয়েলি থাকিব নেকি ডেফিনেটলি আমাৰ এডুকেশ্যনক মূল আমি প্ৰাধান্য দিম আপোনালোকে চাই আছে যে গোটেই BTC অঞ্চলৰ শিক্ষাৰ হাৰ যথেষ্ট কম সৰ্বভাৰতীয় পৰ্যায়ে বাদেই দিলোঁ অসমৰ ভিত্তিতে আমাৰ শিক্ষাৰ হাৰ কিন্তু আমাৰ BTC অঞ্চলত কম এই মুহূৰ্তত আৰু তাৰ কাৰণেই আৰু নতুন নতুন ছাত্ৰ ছাত্ৰীসকলে ভাল ৰিজাল্ট কৰি যে আগবাঢ়ি যাব তেনেকুৱাও আমি যথেষ্ট কম দেখা পাই আছোঁ ইয়াৰ কাৰণটো হ'ল যে এডুকেশ্যন ছেক্টৰত বিশেষ গুৰুত্ব আৰোপ কৰা নাই গতিকে আমি শিক্ষাৰ ক্ষেত্ৰত যাতে বহিৰাজ্যত কোনো ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰিবলৈ যাব নালাগে তাৰ কাৰণে আমি লোকেলি আমি কিছু কলেজ মেডিকেল ছেক্টৰতে হওক আমাৰ ইঞ্জিনিয়াৰিং ছেক্টৰতে হওক বা অন্যান্য আমাৰ কৃষি ক্ষেত্ৰতে হওক বিভিন্ন লাইনত আমি শিক্ষাৰ ক্ষেত্ৰত আমি বিশেষ আমি পদক্ষেপ গ্ৰহণ কৰিম আৰু BTR চুক্তিতেই আমাৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট অপৰচুনিটি উল্লেখ কৰা হৈছে সেইখিনি BTR চুক্তি আমি যদি আখৰে আখৰে ৰূপায়ণ কৰোঁ ডেফিনেটলি আমাৰ মানুহখিনি 100% মানুহ শিক্ষিত হ'ব তাৰ উপৰিও আমাৰ নিজাববীয়া কিছু কথা আছে যেনে আমাৰতো বোৰ্ড এটা ছেপাৰেট এটা বোৰ্ড থাকিবই তাৰ সমান্তৰালকৈ আমাৰ যিখিনি প্ৰাইভেট স্কুল আছে সেই প্ৰাইভেট স্কুলখিনিক এটা মনিটৰিং ছিষ্টেমৰ জৰিয়তে আমি চোৱা চিতা কৰাৰ চেষ্টা কৰিম যাতে তাত মানে RT এক্ট তাতে যাতে ফলো হয় ৰাইট টু এডুকেশ্যন এক্ট যেটো শিক্ষাৰ অধিকাৰ আইন 2009 সেইটো যাতে ফলো হয় আৰু ৰাইট টু এডুকেশ্যন এক্ট 2009 যেতিয়া ফলো হ'ব তেতিয়া ডেফিনেটলি 100% ছাত্ৰ ছাত্ৰীয়ে শিক্ষা লাভ কৰিব আৰু আপোনালোকে জানে যে সৰ্বভাৰতীয় পৰ্যায়ত কিছুমান কম্পিটিটিভ এক্সাম থাকে যেনে IAS IPS ACS এইবিলাক IAS যিবিলাক পৰীক্ষা আছে এই সৰ্বভাৰতীয় পৰ্যায়ৰ বা অসম পৰ্যায়ৰ যিখিনি পৰীক্ষা আছে সেই প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে বিনামূলীয়া কোচিঙৰ ব্যৱস্থা কিন্তু আমাৰ চৰকাৰে ডেফিনেটলি কৰিব গতিকে এনেদৰে প্ৰকৃততে স্কিল ডেভেলপমেণ্ট কৰাৰ কাৰণে যিখিনি কাম আমি কৰিব লাগে আৰু কৰ্মমুখী শিক্ষাৰ প্ৰতি আমাৰ গুৰুত্ব আচলতে দিয়া হ'ব যাতে কোনো বেকাৰত্বৰ কাৰণে নিজৰ সময়খিনি নষ্ট নহয় তাৰ কাৰণে আমি কৰ্মমুখী শিক্ষা মানে স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমি বিশেষ গুৰুত্ব আৰোপ কৰিম আৰু যিমানখিনি ভেঞ্চাৰ স্কুল আছে বিশেষকৈ ভেঞ্চাৰ স্কুলখিনি প্ৰাধিকৰণ কৰা হ'ব তাৰ সমান্তৰালকৈ যদি কোনো অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে কোনো অসুবিধা পাই আছে স্পেচিয়েলি তেওঁলোকৰ স্পেচিয়েলি অসুবিধা দূৰ কৰাৰ কাৰণে ছাত্ৰবৃত্তি বা স্কলাৰশ্বিপৰ বিশেষ ব্যৱস্থাও আমাৰ নিশ্চিতভাৱে থাকিব এই সময়ত মই শাহজাহান আলী আহমেদ ডাঙৰীয়া তেখেতৰ লগত বহুতখিনি কথা আমি ৰাজনীতিকৰ বিষয়ে কথা পাতিলোঁ আৰু এই অঞ্চলৰ উন্নয়নৰ বিষয়ে কথা পাতিলোঁ এই সময়ত আপোনাক বহুমূলীয়া আমাক সময় দিয়াৰ কাৰণে বদলে বুবলি চেনেলৰ হৈ আপোনাক ধন্যবাদ জনালোঁ